আপোনালোকে চাই আছে আছামিজ হেল্থ টিপছ ইউটিউব চেনেল। আজি আপোনালোকক জনাম উখোৱা চাউলৰ উপকাৰী গুণসমূহৰ বিষয়ে। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। উখোৱা চাউল আমি সকলোৱে চিনি পাওঁ। ধান পানীত গৰম কৰি ৰ'দত শুকুৱাই উখোৱা চাউল প্ৰস্তুত কৰা হয়। সাধাৰণতে উখোৱা চাউলৰ ভাতৰ আকাৰ ডাঙৰ হয় আৰু ইয়াৰ বাবে বহুতে এনে চাউল খাবলৈ অশান্তি পায়। কিন্তু এই উখোৱা চাউলত যথেষ্ট পুষ্টিকৰ গুণ আছে। উখোৱা চাউলৰ লাভদায়ক গুণসমূহ হ'ল উখোৱা চাউল মধুমেহ ৰোগীৰ বাবে উপকাৰী। ডায়েবেটিছ থকা ৰোগীসকলৰ উপযুক্ত মেগনেছিয়ামৰ অভাৱৰ ফলত ইনচুলিন নিৰ্মাণৰ প্ৰক্ৰিয়া বাধাগ্ৰস্ত হয়। ইনচুলিনৰ অভাৱ হোৱা নাইবা ইনচুলিন প্ৰস্তুত নোহোৱা হৈছে ডায়েবেটিছৰ কাৰক। যদি আপুনি প্ৰতিদিনে উখোৱা চাউলৰ ভাত খায় তেতিয়া আপোনাৰ শৰীৰে প্ৰতিদিনে প্ৰয়োজন হোৱা মেগনেছিয়ামৰ 44% প্ৰাপ্ত কৰে, যাৰ ফলত ডায়েবেটিছ ৰোগীসকলৰ বাবে ই উপকাৰী হ'ব পাৰে। উখোৱা চাউলত অধিক পুষ্টি থাকে। বিশেষ প্ৰক্ৰিয়াৰ দ্বাৰা প্ৰস্তুত কৰাৰ বাবে উখোৱা চাউল সাধাৰণ চাউলৰ তুলনাত অধিক ফাইবাৰ, কেলছিয়াম, পটাছিয়াম আৰু ভিটামিন B6 পোৱা যায়। অধিক মেংগানিজ থকাৰ বাবে উখোৱা চাউলে ৰক্তচাপ হ্ৰাস কৰাত আৰু হাৰ্ট এটাকৰ বিপদাশংকা হ্ৰাস কৰাত সহায় কৰে। ইয়াত যথেষ্ট পৰিমাণৰ জিংক পোৱা যায়, যিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। উখোৱা চাউল কেঞ্চাৰৰ পৰা সুৰক্ষিত কৰে। উখোৱা চাউলত যথেষ্ট পৰিমাণে এণ্টি অক্সিডেণ্ট আছে, যিয়ে কৰ্কট ৰোগৰ পৰা সুৰক্ষিত কৰে। উখোৱা চাউল মেদবহুলতা কম কৰে। উখোৱা চাউলত কেলৰিৰ পৰিমাণ কম থাকে, কিয়নো উখোৱা চাউল পাতলকৈ ফুলি থাকে আৰু নিজৰ আকাৰৰ তুলনাত ওজন কম থাকে। উখোৱা চাউল খালে হজম শক্তি ভাল হয়। উখোৱা চাউলবোৰে পাচন প্ৰণালীক ইয়াৰ কাম সহজে কৰাত সহায় কৰে। সেয়ে ডায়েৰিয়া আৰু কোষ্ঠকাঠিন্যৰ দৰে সমস্যাত ভোগাসকলে এই চাউল ব্যৱহাৰ কৰিলে সুফল পাব। ইয়াৰ উপৰি উখোৱা চাউলৰ কেইটামান উপকাৰী গুণ হৈছে থাইৰয়ড থকা লোকে উখোৱা চাউলৰ ভাত খোৱাটো প্ৰয়োজন। উখোৱা চাউল গেছ থকা লোকৰ বাবে যথেষ্ট উপকাৰী। উখোৱা চাউলৰ ভাতে ৰক্তহীনতা প্ৰতিৰোধ কৰে। উখোৱা চাউলে হাড় দাঁতৰ গঠন মজবুত কৰে।